কোকৰাঝাৰ টাউনত আজি আমাৰ দলীয় সভা আৰু জইনিং কাৰ্যসূচীত উপস্থিত হোৱা আমাৰ অসমৰ কেবিনেট মন্ত্ৰী তথা আমাৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি ইউজি ব্ৰহ্ম ডাঙৰীয়া, আজি আমাৰ এই সভাত উপস্থিত হ'ব পৰা আমাৰ সকলোৰে মৰমৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমাৰ কোকৰাঝাৰৰ এজন শক্তিশালী যুৱ নেতা, আমাৰ বিধায়ক আৰু দলৰ সভাপতি জিলাৰ লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ এই সভাত উপস্থিত কোকৰাঝাৰ মিউনিচিপালিটিৰ চেয়াৰমেন আৰু লগতে মহিলা শাখাৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম বাইদেউ, গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা আমাৰ দলৰ এজন জ্যেষ্ঠ নেতা শব্দৰাম ৰাভা ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত আমাৰ SC চেলৰ সভাপতি দীপক ৰঞ্জন দাদা, ইয়াত উপস্থিত আমাৰ দলৰ বিভিন্ন দায়িত্ব থকা মোৰ সতীৰ্থ বন্ধুসকল, আমাৰ জিলা আৰু ব্লক কমিটিৰ বিষয়ববীয়াসকল, চেলৰ বিষয়ববীয়াসকল, বাইদেউসকল, ভনীসকল, দাদাসকল, ভাইসকল আৰু আজি আমাৰ দলত যোগদান কৰিবলৈ অহা যুৱ বন্ধুসকল, মই সকলোলৈ অভিনন্দন জনাইছোঁ। আৰু আজি বিশেষকৈ আনন্দিত হৈছোঁ যে কোকৰাঝাৰ টাউনে আমাৰ কথাবিলাক শুনিছেনে নাই, বুজিছেনে নাই, আমি ধৰিব পৰা নাছিলোঁ। বহুতখিনি প্ৰগ্ৰাম হৈ গ'ল, বহুত ৰেলী হৈ গ'ল, অকল পাৰ্টিত আহি নহয়, ইয়াৰ আগতো কোকৰাঝাৰত বহুত বছৰ কাম কৰিছোঁ, কিন্তু আমাৰ ভাষাবিলাক, আমাৰ কথাবিলাক, আমাৰ মনৰ কথাবিলাক, আমাৰ মৰম, আমাৰ শ্ৰদ্ধা, এইবিলাক আমাৰ কোকৰাঝাৰৰ ৰাইজে, বিশেষকৈ কোকৰাঝাৰ টাউনৰ ৰাইজে বুজি পাইছেনে নাই আমাৰ সন্দেহ হৈছিলে। কিন্তু যোৱা কেইদিনমানৰ আগৰ পৰা আমাৰ এজন এজনকৈ কোকৰাঝাৰৰ নেতাসকলে আমাৰ দলত যোগদান হৈছে। আমাৰ ভৰত শৰ্মা ডাঙৰীয়া যোগদান হৈছে আৰু বহুত অনেক আমাৰ লিডাৰসকল এজন এজনকৈ আহি দলত যোগদান হৈছে। আৰু এতিয়া আমি গম পাইছোঁ যে এই UPPLৰ যিটো পৰিৱৰ্তনৰ এটা যাত্ৰা, হত্যা হিংসা বন্ধ কৰি, বেআইনী অস্ত্ৰ মুক্ত কৰি, মদ ভাং জুৱা মেলা এইবিলাক চব পৰিহাৰ কৰি এটা সুস্থ সমাজ গঢ়াৰ কাৰণে UPPLক ইউজি ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত জন্ম দিছিলে। আৰু ইয়াৰ আগত 2005 চনৰ পৰা 2003তে BTC চুক্তি হৈছে। 2003ৰ পৰা 2005লৈ 2 বছৰ ইণ্টাৰিম কাউন্সিল আছিলে, কিন্তু 2005ৰ পৰা একেবাৰে 3বাৰকৈ বড়োলেণ্ডৰ ৰাইজে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক চিফ বনাইছিলে। আৰু সেই সময়ত বহুত আশা কৰিছিলে। মই প্ৰায় বহু বছৰ আগৰ পৰাই কোকৰাঝাৰত আহিছোঁ। প্ৰথম আহিছিলোঁ 1993 চনত, যেতিয়া BSC চুক্তি হৈছে তাৰ আগত কোকৰাঝাৰত আহিছিলোঁ। তাৰ পিছত কোকৰাঝাৰত আহি আছোঁ আৰু বহুত সময়ত দেখিলোঁ যে কোকৰাঝাৰত মানুহে ভয়কৈ জীৱন যাপন কৰে। কিছুমান মানুহে অলপ সুবিধা লয় পৰিৱেশৰ মাজতো, কিন্তু বহুত মানুহে কোকৰাঝাৰত ভয়কৈ থাকিব লগা হয়। আৰু এই পৰিৱেশটো দূৰ কৰিব নোৱাৰিলে আমাৰ বড়োলেণ্ডৰ যিটো কেপিটেল চিটি, মূল মানে যিটো টাউন, সেইটো যদি ভয়মুক্ত নহয়, আমি আগৰ ফালে যাব নোৱাৰিম। এইকাৰণে 2009 চনত 2 অক্টোবৰত আমি সকলো সংকল্পবদ্ধ হৈছিলোঁ যে বড়োলেণ্ডখন বেআইনী অস্ত্ৰ আৰু হিংসামুক্ত কৰিব লাগিব। সেই সময়ত কোনো দল সংগঠন, কোনো নেতা ওলাই অহা নাছিলে। যি সময়ত কোকৰাঝাৰ টাউনৰ কোনোবা প্ৰফেচাৰক হত্যা কৰা হৈছিলে, কোনোবা সাংবাদিকক হত্যা কৰা হৈছিলে, বহুত মানুহে দিন দুপৰতো মাৰপিট কৰিছিলে, দাদাগিৰি কৰিছিলে, এই সময়ত কোনো ওলাই অহা নাছিলে। আমি যেতিয়া সংগঠন কৰিছোঁ সেই বেয়া দিনটো আমি দেখিছোঁ। আজি ইউজি ব্ৰহ্ম ডাঙৰীয়া ইয়াতে মন্ত্ৰী হৈছে। এই ইউজি ব্ৰহ্ম ডাঙৰীয়া যিটো মানুহে নীতি আদৰ্শ লৈ সদায় চলে, তেখেতৰ সমাজৰ প্ৰতি, মানুহৰ প্ৰতি
কোনো এটা বেয়া চিন্তা নাই, কোনোদিনে মদ ভাং তামোল বিড়ি চিগাৰেট এইবিলাকৰ লগত লিংক নাই, সদায় মানুহৰ ভাল চিন্তা কৰে। এনেকুৱা ব্যক্তিবিলাককো এটা সময়ত বহুত এটা ভাবুকি দিছিলে আৰু সেই ভাবুকিৰ মাজত থাকি এটা সুস্থ সমাজ গঢ়াৰ কাৰণে ইউজি ব্ৰহ্ম ডাঙৰীয়া যি সংগ্ৰাম আৰম্ভ কৰিলে সেইটো আজি সফল হ'ল। এটা সময়ত আমি যুৱ হিচাপে যেতিয়া ছাত্ৰ সংগঠন কৰিছিলোঁ, এই পৰিৱেশবিলাক দেখি পেলাই বহুত দুখ লাগিছিল। অকল কোকৰাঝাৰতে 2009 চনত 40 জনতকৈ অধিক মানুহক হত্যা কৰা হৈছিলে আৰু এইবিলাক ৰাজনৈতিক হত্যা আছিল। এই পৰিৱেশটো কেতিয়া আমাৰ পৰা দূৰত যাব, কেতিয়া আমাৰ ভাল দিন আহিব, কেতিয়া মানুহবিলাকে মুক্ত মনেৰে কোনো ভয় নোহোৱাকৈ দিনে ৰাতি ঘূৰিব পাৰিব, এই কথাবিলাক আমি চিন্তা কৰিছিলোঁ। আৰু 2009 চনৰ পৰা আৰম্ভ কৰি 2020 চনত শান্তি চুক্তি হ'ল। যিমান অস্ত্ৰধাৰী সশস্ত্ৰ সংগ্ৰামী মূল খুঁটিলৈ আহিল আৰু যিসকলে অস্ত্ৰ লুকাই থৈছিলে সেইসকলে আজি লাইনত আহিব লগা হ'ল। আজি কোকৰাঝাৰখনত আজি যিটো আমাৰ 16 আনা হোটেলত 11টা বজালৈকে ইলিছ মাছ আৰু ভাত পায়। যি কোকৰাঝাৰত আমি 7টা বাজিলে চাহ খাবলৈ ষ্টেচনত যাব লগা হৈছিল। আগৰ কোকৰাঝাৰত যদি 6টা 7টা বাজে চাহ খাবলৈ মন যায়, বাহিৰত ওলাই যদি ফুৰি ক'ৰবাত কিবা এটা চাট বা কিবা এটা খাবলৈ মন যায়, তেতিয়া বিচাৰি বিচাৰি একদম ষ্টেচনত যাব লগা হৈছিল। ষ্টেচনত দোকানবিলাক লাহেকৈ বন্ধ হয়। মই কোকৰাঝাৰৰ পৰা কেতিয়াবা 12টা বজাত ট্ৰেইনত উঠি 3টা বজাত ট্ৰেইনত উঠি গৈছিলোঁ কাম শেষ কৰি এপছ অফিচৰ পৰা। মানুহবিলাক বহুত ভয়কৈ সেই সময়ত থকা আছিলে। বেলেগক বাদ দিয়ক, 2020 চনৰ নিৰ্বাচনত মোৰ নিজৰে কনভয়ত আমাৰ প্ৰতিভা বাইদেউ বাওখুংগ্ৰীত ইলেকশ্যন কণ্টেষ্ট কৰিছিলে। মই তেখেতৰ লগত ইলেকশ্যনৰ শেষ কেম্পিং চাবলৈ গৈছিলোঁ আৰু আমাৰ সমৰ্থকসকলৰ লগত কথা পাতিবলৈ গৈছিলোঁ। ঘূৰি অহাত নাইগাঁৱত আমাৰ কনভয়ক মানে সেই সময়ত ক'বলৈ গ'লে কল্পনা কৰিলে হনুমান সেনাবিলাকে শ্ৰীলংকাত যেনেকৈ মানে ৰাস্তা বনাবলৈ শিল লৈ গৈছিলে, ঠিক তেনেধৰণৰ শিল লৈ নাইগাঁৱত আমাক মানে মাৰিবলৈ ধৰিছিলে। আমাৰ গাড়ী ভাঙিছিলে, যিটো বুলেট প্ৰুফ গাড়ী স্কৰপিঅ' সেইটোও ভাঙিছিলে, ভাঙি চুৰমাৰ কৰিছিলে। আৰু আজিও মই সেই পৰিৱেশটো চকুৰ আগত দেখা পাওঁ। কাৰণ যিখন গাড়ীত টাৰ্গেট কৰিছে, এই গাড়ীটো টাৰ্গেট কৰিব বুলি অলপ আগত মই নামি পিছৰ 3খন পিছৰ গাড়ীত উঠিছিলোঁ আৰু তেখেতসকলে সেই গাড়ীটোকে টাৰ্গেট কৰিছে আৰু মই পিছৰ পৰা সেইটো খুব ভালকৈ দেখা পাই আছোঁ। আৰু সেই সময়ত পৰিৱেশটো বহুত বেয়া আছিল, কিন্তু আমি প্ৰতিশোধ লোৱা নাই। সেই মানুহবিলাকৰ যিয়ে ৰাজনীতি কৰিছিলে, যাৰ চৰকাৰ আছিল, সেইসকলে আমাক ভয় ভাবুকি জীৱন মৰণৰ এটা ভাবুকি দি পেলাই ৰাজনীতিক অহাটো বাধা কৰিব বিচাৰিছিলে। কিন্তু ৰাজনীতিক আমি সমতাৰ কাৰণে অহা নাই। আজি কোকৰাঝাৰৰ এজন দুজন ব্যৱসায়ী বেয়া পাবও পাৰে, বহুতকে মই তেখেতসকলে বিচৰাৰ নিচিনা কাম দিব পৰা নাই। আগত খুটা কম্বলৰ ৰাজনীতি হৈছিলে, 50 কোটি 100 কোটিৰ ছাপ্লাই দি পেলাই খাইছিলে। আজিকালি এইবিলাক নাই আৰু সেইটো নোপোৱাৰ কাৰণে এই আগৰ দিনৰ কণ্ট্ৰেক্টৰবিলাকে আজি আমাক উল্টা কথা কৈ পেলাই প্ৰেছ মিট কৰে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াটো প্ৰেছ মিট কৰিব নোৱাৰে, তেখেতৰ নেতাবিলাকটো প্ৰেছ মিট কৰিব নোৱাৰে, এই কণ্ট্ৰেক্টৰবিলাকে যাই পেলাই প্ৰেছ মিট কৰে। আজিও কোকৰাঝাৰত কৰিছে বোলে আমি মানে ট্ৰেক্টৰ কিবা ছাপ্লাই দিয়া কিবা দিয়া, যি বস্তুটো ময়ে নাজানো সেইটো লৈ যাই পেলাই গুৱাহাটীত প্ৰেছ মিট কৰিছে, কোকৰাঝাৰত কৰা নাই। এতিয়া চাওক, অসাধু চিন্তাৰে সমাজ মানুহৰ মন জয় কৰিব নোৱাৰে। যাৰ সত্যতা নাই সি মানুহৰ মনটো কেতিয়াও জয় কৰিব নোৱাৰে। সত্য যাৰ আছে সি জয় কৰিব। 2020 চনত না আমাৰ লগত বন্দুক আছিল, না টকা আছিল, না কি আছিলে, তথাপিতো আমি তেখেতসকলতকৈ কম জিকিও চৰকাৰ গঠন হ'ল। ঈশ্বৰে যিটো বিচাৰে এইটোৱে হয়। আজি ঈশ্বৰে বিচাৰিছে 30-40 বছৰ অশান্তিৰ পিছত বড়োলেণ্ডত শান্তি আহিব লাগে, এইটো শান্তি আহিছে। আজি ঈশ্বৰে বিচাৰিছে বঙালী, বড়ো, মাৰোৱাৰী, ৰাজবংশী যিমান জনগোষ্ঠী আছে ইয়াত একত্ৰিত হৈ পেলাই কোকৰাঝাৰখন সুন্দৰ কৰিব লাগে। আপোনালোকে চাওক, 17 বছৰত কোকৰাঝাৰখন কিমান লেতেৰা আছিলে, আজি কোকৰাঝাৰখন লাহে লাহে কিমান চাফা হ'ল। এই ছেক্ৰেটাৰিয়েটত প্ৰকাণ্ড এটা পাকাৰ মানে এই গেটটো বনাই থৈ দিছিলে, এই গেটটো সজাই পৰাই কিমান সুন্দৰ কৰিলোঁ। এতিয়া কোকৰাঝাৰৰ মানে ছেক্ৰেটাৰীৰ এটাই জেগা আছে য'ত মানুহবিলাকে চেলফি ল'বলৈ যায়। আলহী আহিলেও লৈ যাবলৈ জেগাই নাই কোকৰাঝাৰত, সেই এটা জেগাতে চবে আলহীবিলাককো তাতে লৈ যায়। সেইকাৰণে মই সেইটোকে সুন্দৰ কৰি আছোঁ আৰু ইহঁতে জোকাই আছে যে এইটো কৰিব পাৰে, এইটো কৰিব পাৰে। এতিয়া 2 দিনমান পিছত আপোনালোকে আৰু গৌৰৱ অনুভৱ কৰিব, কাৰিগাঁৱত এটা গেট হৈ আছে।
এনেকা গেট কত নাই, ইমান সুন্দৰ এটা গেট কাৰিগাঁৱত বনাই আছে। এই আমাৰ এইটো পুলিচ পইণ্টত যেটো আমাৰ এইটো পেট্ৰল পাম্পৰ ওচৰত তাত এটা ধুনীয়া ক্লক টাৱাৰ হৈ আছে 1 কোটি টকাৰ, কিন্তু নেশ্যনেল হাইৱে বা মানে অলপমান NOC দিয়া নাই, সেইকাৰণে দেৰি হৈছে। তাতো এটা ধুনীয়া মানে ক্লক টাৱাৰ হৈ আছে। তেনেকা 100 কোটিৰ আমাৰ কি কয় 100 কোটিৰ আমাৰ ষ্টেডিয়াম নিৰ্মাণ হ'বলৈ গৈ আছে। কোকৰাঝাৰত এতিয়া কঠালগুৰিত ষ্টেট অফ আৰ্ট গেষ্ট হাউচ নিৰ্মাণ হৈ আছে, য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী আহিলেও ৰাষ্ট্ৰপতি আহিলেও থাকিব পৰা ষ্টেট অফ আৰ্ট গেষ্ট হাউচ তাতে নিৰ্মাণ হৈ আছে। বিভিন্ন আজি কি কয় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক কোকৰাঝাৰত নিৰ্মাণ হৈ আছে, আৰু 2-3 বছৰৰ পিছত কোকৰাঝাৰখন সকলো দিশৰ পৰা সম্পূৰ্ণ হৈ যাব। আমাৰ ডিপ্লায়ত যেটো টুৰিষ্ট প্লেচ বাওভুংৰি, তাত আমি ইতিমধ্যে 70 কোটি টকাৰ এটা আঁচনি পাইছোঁ। তেনেকা কৰি বিভিন্ন আঁচনি মই শেষ কৰিব নোৱাৰো। অহা 1 সপ্তাহৰ ভিতৰত 117 কোটি টকাৰ মই কোকৰাঝাৰত আধাৰশিলা কৰিবলৈ গৈ আছো। সব চেংচন হৈ গৈছে 117 কোটি। ৰবীন্দ্ৰ ভৱন ইয়াতে নিৰ্মাণ চলি আছে, নিৰ্মাণৰ কাম। আমাৰ অসম সাহিত্য সভাত ইয়াত মানে ফাণ্ড চেংচন কৰি আছো। মই প্ৰগতি ভৱন পুনৰ নিৰ্মাণ কৰিবলৈ গৈ আছো। প্ৰায় 3 কোটি টকাৰ প্ৰগতি ভৱনটো সম্পূৰ্ণ কৰি নিৰ্মাণ কৰিবলৈ গৈ আছো। গতিকে এই কামবিলাক 17 বছৰ কৰিব পাৰিলেহেঁতেন, কিন্তু 17 বছৰত যিবিলাক কৰিছে, ক'ৰবাত যদি বিল্ডিং বনাইছে, ইমান সৰু মানুহ সোমাব নোৱাৰে। আপোনালোকে এই আমাৰ ছেক্ৰেটাৰিয়েটত গ'লে ইফালে ৰঙা ৰঙা কেইটামান ঘৰ দেখিব, দূৰৰ পৰা দেখিলে খুব ভাল কোৱাৰ্টাৰ নিচিনা, ভিতৰত গ'লে বিছনা সোফা বহাবলৈ জাগা নাই। তাৰ কাৰণে আমি এই হৰিণাগুৰিত যাই পেলাই আমি EMCLA কোৱাৰ্টাৰ বনাব লগা হ'ল। মই ভাবিছোঁ তেখেতসকলে কোনোবা যদি থাকে আমি এলট কৰি দিম, যি তেখেতসকলেতো থাকিব নোৱাৰিব। যিমানখিনি বিল্ডিং বনাইছিলে এটাও ডিজাইন নাই, আৰু বৰষুণ পৰে কিবা পৰে একদম চিপেজ হয়, কোনো এটা বস্তু ঠিক নাছিলে। কাৰণ তেখেতসকলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়া, সমাজ গঢ়া ইয়াৰ কথাই নাছিলে। টকা পইচা ঘটা, পাৱাৰ এনজয় কৰা, বিদেশ ঘূৰা, সেইবিলাকে ইহঁতৰ টাৰ্গেট আছিলে। সেইকাৰণে যি কৰিছে নিজৰ কাৰণে কৰি লৈছে, সমাজৰ কাৰণে একো নাই। এই কোকৰাঝাৰ য'ত জন্ম পাইছে, ডাঙৰ দীঘল হৈছে, এই কোকৰাঝাৰখন সুন্দৰ কৰাটো তেখেতসকলৰ দায়িত্ব আছিলে। মই বড়োলেণ্ডত জন্ম পাইছোঁ, কিন্তু কোকৰাঝাৰত জন্ম পোৱা নাই। আজি 4 বছৰত আমি বিধায়ক ডাঙৰীয়া, মন্ত্ৰী ডাঙৰীয়া, আমাৰ বাইদেউ, আমি চব লগ লাগি কোকৰাঝাৰত আমি সদায় আলোচনা কৰিছোঁ যে কোনটো কেনেকৈ কি কৰিব পৰা যায়। মই 3-4 বাৰ কোকৰাঝাৰৰ ড্ৰেইনটো নিজে খোজকাঢ়ি চাইছোঁ। এতিয়া এই ৰেল লাইনটো অলপ কাটিব লাগিব, এইটো বহল কৰিব লাগিব, নহ'লে ড্ৰেইনটো নযাব। ইৰিগেশ্যনৰ পানীটো 12 মাহে ফ্ল' কৰাৰ কথা আছিলে, এইটো ফ্ল' নকৰিলে এইটো নহ'ব। এইটো কেনেকৈ কানেকশ্যন কৰিব পাৰে, চব বস্তু আমি চাই আছোঁ। কিন্তু প্ৰথম 2টা বছৰত আমাক ইমান তেখেতসকলে ক'লে যে আজি চৰকাৰ ভাঙিব, কালি চৰকাৰ ভাঙিব, কোনো সহায় নকৰে আমাক। আজিলৈকে হাগ্ৰামা মহিলা ডাঙৰীয়া 4 বছৰ আমি 5 বছৰৰ বাজেট ইতিমধ্যে পাছ কৰিলোঁ, এক দিনো এছেম্বলিত নাহিল। এইটো কেনেকৈ প্ৰাৰ্থী, কেনেকৈ মানে ৰিপ্ৰেজেণ্টেটিভ হ'ব পাৰে, প্ৰতিনিধি হ'ব পাৰে, যোনে এছেম্বলিতে নাযায়। পৃথিৱীত চাগে এইটোৱে মানে ফাৰ্ষ্ট। বেমাৰ নোহোৱাকৈ কোনোবা জেলত থাকে, সেইবিলাক বেলেগ কথা। বেমাৰো হোৱা নাই, জেলতো নাই, ক'তো নাই, ঘৰো মানে 4-5 কিলোমিটাৰ দূৰত, তথাপিতো এছেম্বলিত 5 বছৰত একবাৰো নাহিল হাগ্ৰামা মহিলাৰ। সেই মানুহটো সমাজৰ কি কাম কৰিব? এই মানুহটো জানো সমাজৰ কিবা কাম কৰিব? এই এনেকা মানুহে কোনো ধৰণৰ আমি কাম কৰিব পাৰিব বুলি মই নাভাবোঁ। সেইকাৰণে আজিৰ সময়টো আমাৰ সময়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত যেতিয়া কেম্পিং কৰিছিলে, সেই সময়ত কৈছিলে 8 দিন আনে ৱালে হে, আৰু সেই ভাল দিন আজি আহিছে। আমি ভাল দিনটো বনাব লাগিব। BPF-এ যেতিয়া চৰকাৰ আছিলে, কেন্দ্ৰত কোনোবা দলৰ চৰকাৰ আছিল, ৰাজ্যত কোনোবা দলৰ চৰকাৰ আছিল। তেখেতসকলে এই যে 17 বছৰ চৰকাৰ চলালে, দিল্লী দিছপুৰত কোনোবা বেলেগ পাৰ্টি আছিল, তেখেতসকলৰ লগত চৰকাৰ চলাইছিল, কিন্তু শান্তি আনিব পৰা নাই। আজি আমি ইয়াত আছোঁ, দিল্লী দিছপুৰত আজি যিটো দল আছে, যিটো চৰকাৰ আছে, তেখেতসকলৰ লগত লগ লাগি আমি শান্তি আনিব পাৰিছোঁ। আমি শান্তিৰ কাৰণে আমি নিজে চেষ্টা কৰিছোঁ, নিজে বিচাৰিছোঁ। গতিকে আজি যিখিনি স্কুল কলেজ, আমাৰ হিম্মত চিন্তা স্কুলত আমি ফাণ্ড দিছোঁ, যিমানখিনি স্কুল আছে তাত ফাণ্ড দিছোঁ। ক্লাব ঘৰ বিধায়ক ডাঙৰীয়াই ভাষণ দিয়া নাই, আমাৰ ক্লাব ঘৰবিলাকত ক্ৰিকেট দিয়া হৈছে, যি লাগে খেলা ধূলাৰ ব্যৱস্থা কৰি দিয়া হৈছে।
তো কোনো এটা বস্তুত আমি পিছ পৰি থকা নাই মন্দিৰবিলাকত আলাৰী চেৰাঙৰ 2 লাখ টকা দিয়া হৈছে আৰু যিমানখিনি মন্দিৰ আছে ইয়াত দিয়া হ'ব আমাৰ চৰকাৰ আহাৰ পৰা প্ৰত্যেক বছৰে দুৰ্গা পূজাত আমি ডাইৰেক্ট কিবা এটা ফান্ড দিছো প্ৰত্যেক দুৰ্গা পূজাত যায় ছট পূজাত আমি যায় কিবা এটা ফান্ড দিছো যি কোকৰাঝাৰৰ এটা সময়ত ৰাতিলৈকে পূজা পাতিব নোৱাৰিছিলে আমাৰ এই সময়ত ৰাতিপুৱালৈকে কিছুমানে পূজা পাতিব পৰা হৈছে ইয়াত ৰাম কথা হৈছে দুৰ্গা পূজা হৈছে কালী পূজা হৈছে হোলী হৈছে দিৱালী হৈছে এভৰিথিং আজি সেই পৰিৱেশটো ঘূৰি আহিছে গতিকে মই আপোনালোকক অনুৰোধ কৰোঁ যে পৰিশ্ৰম কৰি বেপাৰ বাণিজ্য কৰি সবে খাই আছে আমি কিমান পাৰো চৰকাৰে অলপ সহায় কৰিব লাগিব বাকিখিনি কথা কিন্তু শান্তিটো সদায় ইয়াত ধৰি ৰাখিব লাগিব আপুনি ভাবিব নালাগে যে এই শান্তিটো নহলে মই কাম কৰিব পাৰিম হ'ব পাৰে এটা দুটা ব্যতিক্ৰম মানুহ আছে সি যিকিনো পৰিৱৰ্তন জীয়াই থাকিব পাৰে কিন্তু সাময়িকভাৱে আমাৰ ল'ৰা ছোৱালী যদি মানৱ সম্পদ হ'ব লাগে আমি যদি আগুৱাই যাব লাগে এই শান্তিটো কোকৰাঝাৰত সদায় থাকিব লাগিব এই কাৰণে আজি যিটো পৰিৱৰ্তন এই পৰিৱৰ্তনে অহা 100 বছৰ ইয়াত শান্তি ধৰি ৰাখিব আমাৰ সকলোৱে ভাষা সংস্কৃতি অস্তিত্ব লৈ সবে জীয়াই থাকিব পাৰিম মই এইটোকে আশা কৰিছো গতিকে আজি যিসকল বন্ধুসকল আমাৰ দলত যোগদান কৰিবলৈ আহিছে মই তেখেতসকলক আদৰণি জনাইছো আমি এটা ফেমিলি হয় এই 35 লাখ জনসাধাৰণৰ এটা ডাঙৰ ফেমিলি আমি ইয়াতে একেলগে বসবাস কৰি আছো ৰাজনীতিটো বেলেগ একো নহয় কিছুমানে ভাবে ৰাজনীতি মানে পাৱাৰৰ পূজা শক্তিৰ পূজা কিছুমানে ৰাজনীতি মানে পইচা গোটাৰ ৰাস্তা ৰাজনীতি আজি নহয় হাজাৰ হাজাৰ বছৰৰ পৰা বেলেগ বেলেগ মানে প্ৰক্ৰিয়া দি ৰাজনীতি চলি আছে আৰু এই সময়ৰ পৰাই কিছুমানে ৰাজনীতিটো ষড়যন্ত্ৰ বুলি লয় কোনোবাই পাৱাৰৰ পূজা বুলি লয় যেতিয়া যেতিয়া ৰাজনীতিটো মানৱ সেৱা কৰাৰ এটা পথ বুলি লৈছে তেতিয়া মানৱ আগবাঢ়ি যাব পাৰিছে যেতিয়া কোনোবাই ভাবিছে ৰাজনীতিটো পাৱাৰ হয় এইটো পাৱাৰ এনজয় কৰিব লাগে তেতিয়া এই অঞ্চলত গণ্ডগোল হৈছে আৰু আগৰ চৰকাৰৰ দিনত হিটিও হৈছিল তো এই কাৰণে আজি আমি ৰাইজক সেৱা কৰিবলৈ আহিছো ইয়াত কোনো দখল কৰিবলৈ দাদাগিৰি কৰিবলৈ অহা নাই আৰু যেতিয়ালৈকে থাকিম মই আপোনালোকক কথা দিছো যে মোৰ নিজৰ প্ৰিন্সিপল আছে কোকৰাঝাৰত মদ ভাং জুৱা মাৰা মাৰি এইবিলাক কেতিয়াও এলাউ কৰা নহব যেতিয়ালৈকে থাকিম ইয়াত সুস্থ সমাজ গঢ়িব লাগিব পঢ়া পাতি আছে মই 24/7 ইয়াত এটা ৰিডিং মানে হোষ্টেল বনাবলৈ গৈ আছো নেক্সট ফাইনেন্সিয়েল ইয়াৰত কোকৰাঝাৰ টাউনত 5 কোটি টকাৰ 24/7 এটা ৰিডিং হোষ্টেল বনাবলৈ গৈ আছো যাৰ ঘৰৰ দুখীয়া ল'ৰা ছোৱালী বিলাকে লাইব্ৰেৰীত আহি পঢ়িব পাৰিব 200-300 ল'ৰা ছোৱালী আহি পঢ়িব পাৰিব কম দামত তাতে পইচা পাব কি কয় ভাত খাবলৈ পাব কম দামত চাহ খাবলৈ পাব আৰু কিতাপ পত্ৰ তাতে এভেইলেবল থাকিব ৱাইফাই ইন্টাৰনেট সব থাকিব তাতে 24 ঘণ্টা আহি দুখীয়া ল'ৰা ছোৱালীয়ে বহি পঢ়িব পাৰিব এটা জায়গাত মই সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ ছাৰৰ বহুমূলীয়া ভাৱনাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো লগতে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ইমান উৎকট গৰমতো আপোনালোকে ধৈৰ্য সহকাৰে আমাৰ এই কাৰ্যসূচীসমূহ আগুৱাই লৈ যোৱাত সহায় কৰাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছো এতিয়া আমি আমাৰ মূল কাৰ্যসূচী আজিৰ যোগদান কাৰ্যসূচী এই যোগদান কাৰ্যসূচী চলাই লৈ যাম তাৰ আগতে মই